চকুত পাৰিবা ভাল মন পচন্দৰ লৈছে নে কি লৈছে ভালেই ভালেই মজা মজা মানে ফানি হেৰি জমনি ভিডিঅ' ন জমনি ভিডিঅ' দিয়ে তো হেল্ল' গাইজ নমস্কাৰ মই ইউটিউব চেনেল আপোনালোকক স্বাগতম জনালোঁ গাইজ আজি মই ইয়াত আহি পাইছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মই গৈছিলোঁ ৰাতিপুৱা 9টা বজাতে বাহিৰলৈ গৈছিলোঁ বহুত দূৰলৈ গৈছিলোঁ বালিখিয়া বুলি এটা জেগা আছে এইফালে গ'লোগৈ গৈ ঘূৰি আহিছোঁ এতিয়া মাত্ৰ পাইছোঁহি ঘৰ ভিতৰলৈ সোমোৱাই নাই আৰু সোমাওঁ আৰু লৈ আহিছোঁ মই আজি এইটো দেখিছে এইটো এটা লোকেল চিকেন লৈ আহিছোঁ লোকেল চিকেনটো মই এনেকৈ লওঁ পিছফালে মোৰ পিছফালে মই লৈ লৈছোঁ আৰু এইফালে পাকঘৰলৈ তেওঁ আছে যাওঁ এতিয়া গৈ থাকোঁ এইফালে গৈ আহি ইফালে আমাৰ ঘৰ কি হ'ল হাঁচিয়াই পাদিয়া আছে কি বনাইছে ঐ বনাব নজনা মানুহে কি বনাইছে এয়া কি বনাই আছে সৰু আলুগুটি ভাজিছোঁ আৰু কি আছে আজি কি আছে চানডে স্পেচিয়েল কি আছে এইটো কি হয় ৱাহ এইটো কি হয় কচু কচু নহয় বেলেগ বস্তু কি বেলেগ বস্তু এইটো নিজে কোৱাচোন গোন্ধটো লৈ লোৱা এইটো কি পাত বুলি কয় কি এইটো এইটো নৰসিংহ পাত মাছৰ লগত বনাইছো হয় নেকি এইটো নৰসিংহ পাত মাছৰ লগত বনাইছে আৰু মই কিবা এটা লৈ আহিছো মোৰ পিছফালে কি জুমি আছে কি তোমাৰ হাত পতা হাত পতা একো নাই মই মোৰ কিবা এটা আছে দিম আৰু তোমাক হাত পতা চকুটো জপা আৰু হাত পাতি দিয়া চকু জপা চকু জপা দিবা কি ভগাই গ'লে মুৰ্গীটো লগতে ভয় খাইছে গাইজ কি বুলি কম আৰু এতিয়া মানে এইটো লৈ আহিছিলো খাম বুলি ইফালে বনাই থৈছে যেতিয়া একদম স্পেচিয়েল এতিয়া ভাত কি নৰসিংহৰ পাত আৰু ইফালে আলু ভাজি আছে সেইটো বেমাৰ কাৰণে বহুত ভাল খাব লাগে চকুটো চবৰ কাৰণে ভাল তো এতিয়া এইটো কি কৰা যাব এইটো ৰাতি ৰাতি খাবা এতিয়া নোখোৱা তুমি কি খাই আছা হয় নেকি তো এতিয়া এইটো ৰাতি খোৱা হ'ব বোলে ইয়াক মই নিলে ছাইডত থৈ দিওঁ আৰু আকৌ ইয়াতে থৈ দিওঁ খানা খাই ল'লোঁ মানে নৰসিংহ পাতে মাছে কি বনাই দিলে নাজানো আজি জংঘলী খানা বনাই দিলে খালোঁ কিন্তু খালোঁ আৰু তুমি খালানে বনাইছে ন নৰসিংহ পাত আৰু যি হওক এতিয়া মানে খাই লৈ ওলাইছোঁ এতিয়া কাপোৰ চাপোৰ পিন্ধি ল'লোঁ দেখিছে নহয় এইফালেও পূৰা একদম ৰেডি পূৰা সেয়া ৰেডি ক'ত যাবি অ' আজি ইমান কষ্টকে বনালো মিক্সিত মাৰি কৰি পাত চিঙি আনি বিচাৰি কৰি গোন্ধাইছে বুলি ক'ম আৰু নৰসিংহ গোন্ধাইছে নাকেৰে গোন্ধাই উঠিব নালাগে খাব লাগে পেটত কাম কৰি থাকিব যাবি ক'ত এতিয়া মানে চশমা চকুত পিন্ধি ইয়াত যে পিন্ধিছ সেইটো আজিকালি ট্ৰেণ্ডিং ষ্টাইল এইটো ট্ৰেণ্ডিং নকয় ষ্টাইল বুলি কয় কি ষ্টাইল এইটো নাজানা ষ্টাইল তো এইটো নাজানা ষ্টাইল এতিয়া বাৰু ওলাইছ যে ক'লে যাবি ক'লে তেনেকুৱা কথা তো বিহু বুলি কিবা কথা আছে যদি ক নাই যদি মই যাওঁ আৰু এতিয়া নে কি কয় তো গাইজ এতিয়া যাওঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে এতিয়া যাওঁ মানে সেয়ে আৰু পানীত ডুবাব বোলে তই কিহত ডুবাবি গৰম পানী নে ঠাণ্ডা পানী এইটো মোৰটো ওখ হৈ গ'লে যে এইকাৰণে মোৰটো ওখ হৈছ তই সেইকাৰণে ওখ হৈছে মোৰটো বৰ ওখ হৈ গ'ল মই চাইছোঁ তই মোৰটো ওখ নহয় এতিয়া চাপৰ হৈ গ'লি A few moments later. একদম ডাইৰেক্ট কাপোৰৰ দোকানত আহি ভিডিঅ'টো কৰিছোঁ হয়নে চবেই পালে মোলৈ পোৱাই নাই দেখোন চবেই পালে তোমালৈ পোৱা নাই বেটালৈ পালে জানো নাই পোৱা এই লৈ ল'লে আহি তাই চবতকৈ আগতে ল'লে তাই বস্তু একদম ভেৰাইটিজ লৈছে একদম ভাল মন পচন্দৰ লৈছে নে কি লৈছে ভালেই কি ভাল এইখিনি গোটেইখিনি লৈ লৈছো এইসোপা তাইৰে এয়া চব তাইৰে এতিয়া মানে আমাৰ মানে মই নলওঁ মই জানো চাওঁ কি হয় কি নাই এইফালে এওঁ ল'ব আৰু এওঁ ল'বলৈ এতিয়া তো এতিয়া মানে কি বিচাৰি লৈ নহ'লে হয়নে নহ'লে কি হ'ব আৰু ঘৰলৈ গুচি যাম জিন্স পেণ্ট বহুত পায় কিন্তু হয় নেকি একদম পূৰা গাটা লাগি আছে ন বাৰু এতিয়া মানে বজাৰখন কৰি লওঁ বজাৰ কাপোৰ চাপোৰ কিনি লওঁ আমাৰ ল'ৰালে আৰু ইফালে কিনি লওঁ ন মানে ভোকো লাগিল মানে আহিলোঁ এতিয়া দোকান এখনত ম'ম' খাওঁ বুলি ইফালে খাই আছে একদম ৰখিবই পৰা নাই হা
খাই আছো এফালে মনে মনে লুকাই লুকাই খাইছে নেকি হা এইফালে লুকাই লুকাই খাই আছা নেকি ম'ম' আৰু এইফালে পাহি একদম পুৰা সোৱাদ টেষ্টত কেনেকুৱা ভাল বনাইছে অঁ তো এতিয়া খাই লওঁ আৰু অলপ কিনিবলৈ বাকী আছে এইফালে কাপোৰ পোৱাই নাই কিনাই নাই হয়নে অঁ দেহাৰো স্পৰ্টিং বা চাৰ্ট এটা ল'বলগীয়া আছে এতিয়া খাই লৈ লগ পাই এতিয়া আহি পাইছো মানে নহয় মোৰ মন পচন্দৰ মানে কালাৰটো ইটো তথাপিও নাপালো হয় নেকি মই বিচাৰিছো ৰেড আৰু পিংক কালাৰ তুমি জানাই মই ৰেড পিন্ধিয়ে আছো আজি কিন্তু অলপ 8 কমন কাপোৰ লৈ ললো 8 কমন মানে কেনেকুৱা কাপোৰ আপোনালোকে ঘৰত গৈ আনবক্সিং কৰোঁতে দেখিব আৰু লৈ নিলে আমাৰ ভাইটিৰো বোলে চেনেল আছে হয়নে ফেচবুকতো আছে ইউটিউবতো আছে তো এতিয়া মানে কি মজা মানে খানি হেৰি জমনি ভিডিঅ' ন জমনি ভিডিঅ' দিয়ে আৰু সেইটোৱে কথা আৰু এটা কথা কি জানে মই ৰঙাৰ পৰা আহিলে এটা বস্তু পাহৰি নাযাওঁ মই লৈ লৈছো মটন চপ ঘৰত গৈ খুলি দেখামগে এইটো মটন চপ মানে মই ৰঙাৰ পৰা আহিলে খাওঁৱেই এইটো মোৰ আজি নহয় কমচে 15 বছৰ আগৰ পৰা মই ৰঙাৰ পৰা আহিলে এইটো খাওঁ তো এতিয়া গৈ আছো প্ৰাঞ্জললৈ লৈ ললো এতিয়া গৈ আছো প্ৰাঞ্জল আৰু পাহি গাড়ীতে আছে আমি ঘৰত গৈ এতিয়া ডাইৰেক্ট ইয়াত ব্লগ নকৰো আৰু এতিয়া ঘৰত যাম ডাইৰেক্ট সন্ধিয়া হ'লতো ঘৰত গৈ লগ পাই আছো A few moments later. বহুত টাইম লাগিলে 8:30 বাজি গ'ল ৰাতি 8:30 বাজি গ'ল বজাৰ কৰি হওঁতে মানে দেৰি হৈ গ'ল যি হওক বাৰু এতিয়া আহিলো প্ৰথমতে আপোনালোকক অলপ দেখাই দিওঁ কাৰণ কিয় যেতিয়া পিন্ধিম আৰু তেতিয়া পুৰা দেখাই দিম আৰু কাৰণ কি আজি বহুত টকা খৰচ কৰি পেলালে আমাৰ এইফালে মানে কি কম আৰু ফাৰ্ষ্টতে মূৰটোৱে দেখাই দিওঁ বাৰে বা এখন চুৰণিখন দেখাই আছে চা কাপোৰযোৰ দেখাই দিয়া অঁ সেইটো পেণ্টটো এইটো টপটো সেইটো টপটো দেখাই দিলো এইটো পাঞ্জলৰটো দেখাই দিওঁ এইটো পাঞ্জলৰ টি চাৰ্ট সেইটো প্ৰাঞ্জলৰ টি চাৰ্ট মানে স্পৰ্টিং আৰু দেখাই দিয়া পটাব পাঞ্জলৰ পেণ্ট জিন্স পেণ্ট এইটো নিপিন্ধিলে এইটো একেবাৰে আমাৰ ঘৰৰ একেবাৰে অকমানি টিকলা মেম্বাৰটোৰ এই নতুনকৈ অহা টিকলা মেম্বাৰটো হা টিকলা মেম্বাৰ এটা আছে যে ভতিজাটো তাৰমানে এইটো আনবক্সিং নকৰোঁ মই পিন্ধা পিছত দেখিব আপোনালোকে এইটো কাৰ এই যে আমাৰ ঘৰৰ বুঢ়াটো হ'ব আৰু এইটো চাৰ্টটো এইটো মানে হাফ চাৰ্ট আৰু এইটো হ'ল জিন্স পেণ্ট এইটো পিন্ধিলে দেখিব আৰু ব্লগত পিন্ধিলে দেখিব ন এটা আমাৰ ঘৰৰ একেবাৰে মেইন মেম্বাৰ বুঢ়াটোৰ তো আৰু এটা কথা কি প্ৰাঞ্জলৰ মানে গোটেই স্কুলৰ গোটেই কিতাপ বহিখিনি এইখিনি পুৰা লৈ অহা হৈছে এয়া দেখিছেনে তাৰ এইসোপা গোটেইখিনি লৈ অহা হ'ল আৰু কি আনিছা এয়া হ'ল পাহি পিন্ধিলে দেখিব আৰু আমাৰ ঘৰত মানে ডাঙৰ ল'ৰা ছোৱালীজনী পাখি আৰু কাপোৰ মানে সেইটোলৈ লৈ আহিলোঁ এৰি দিয়া নাই মই দেখাই দিছোঁ অলপকে এয়া আৰু এইফালে হৈ গ'ল এয়া এইফালে এয়া কাপোৰ এইফালে এইখিনি এইটো পাখিৰ আকৌ দেখাইছোঁ পাখিৰ এইফালে কাপোৰ এই দুটা মানে আপোনালোকে ইহঁতৰ ভিডিঅ'তহে যিদিনাখন মই দিম সিদিনাখনহে আপোনালোকক দেখাম কাৰণ কিয় এতিয়া দেখাই নিদিওঁ কেতিয়া দেখাব মানে 14 তাৰিখে দিম আৰু 14 তাৰিখে পিন্ধি দেখাই দিব আৰু তো এতিয়া সেইকাৰণে এতিয়া দেৰি কৰি নাথাকোঁ স্কুলৰ বহি মই দেখালো তো মানে এতিয়া যাওঁ কাপোৰ চাপোৰ সলাই লওঁ আহিছোঁ যেতিয়া মানে মুৰ্গী এটা আনি থৈছিলোঁ দিনতে মুৰ্গীটো কাটি কৰি মানে বনাব লাগিব ন এতিয়া দিনত যি বনাই খোৱালে খালোঁ আৰু এতিয়া মানে নৰসিংহ জোল খাই লোৱা একদম অৱস্থা কাহিল বাৰু যি হওক দিনাই খাই ভাল লাগিল কাৰণ কি এইটো বেমাৰ ঔষধ হয়তো এতিয়া ভাবিছোঁ যে মাংস চাংস কাটি লৈ লগ পাই আছোঁ ৰাঙাপাৰাত মানে মটন চপ লৈ দেখালোঁ তাত মানে কি হ'ল কাপোৰ চাপোৰ লওঁতে টাইম নহ'ল যে খাবলৈ একদম লৈ গুচি আহিলোঁ এতিয়া এয়া দেখিছেনে ইয়াত গৰম কৰি আছোঁ এয়া চাওক মটন চপ মানে লৈ আহি এতিয়া গৰম কৰি আছে খাবা নাই দেহা কাৰ হৈছে তো মানে এতিয়া ভাবিছোঁ আৰু এই মটন চপটো মই গৰম কৰি খাওঁ কাৰণ কি তাৰপৰা ৰঙাপাৰাৰ পৰা অনা হ'লতো বহুত ঠাণ্ডা নে কি কয় সেইটো পিছৰ কথা আৰু এইফালে কাটি ল'লোঁ লোকেল চিকেন তাৰমানে লোকেল চিকেন এটাৰ কাৰণে আজি আনিলোঁ যোৱাকালি ল'ৰাটোৰ মানে চৰ্দি আছিলে কি হৈছিল নাজানো আৰু কি হৈছে চৰ্দি তাৰ অৱস্থা বেয়া ফলটো নাকেদি তেজো লাগিছে তো হয়নে কাহ হৈ আছে কেনে গৰম খুৱাই দিওঁ আজি এমানামি গৈছে ন আৰু ইয়াৰ এটা চৰিত্ৰ কি কাপোৰ নলয় একদম সি পলাইছে দেখিছে ৰাতি কাপোৰ একেবাৰে নলয় মুৰ্গী জোল মানে গৰম খুৱাব লাগিব ঠাণ্ডা হৈ গৈছে এমানামি গৈছে কালি তো গাইজ যেতিয়া মটন চপ খাই লওঁ তাৰপিছত লগ পাই আছোঁ ফাইনেলি ভাত বাঢ়ি লৈ আহিলে মই এঘৰা খাই দিলোঁ তাৰপিছতে মানে কৈছে ভিডিঅ' এটা নকৰা কেলে সেইকাৰণে ভিডিঅ'টো কৰিবলৈ ওলাইছোঁ এয়া
চিকেন লোকেল চিকেন আৰু ভাত আজি মানে এয়াই ন এই বনাবলৈ ভাগৰ লাগিছে আৰু বহুতৰ ভাগৰত মানে বহুত কষ্ট টাইমটো কৰি এতিয়া 11 বনাই বাজিলে, 11 চাৰে 11 ৰাতি বাজিলে। এতিয়া আৰু ভাত বনাই খাইছো যে সেইটোৱে ধন্যবাদ ইফালে মাংস প্ৰাঞ্জলে খাই আছে ন মোৰ মানে বিশেষ একো নাই এয়া আদা ইফালে আপোনাৰ ৰঙা পিঁয়াজ কাটি লৈছোঁ খাই লৈহে লগ পাম আৰু লোকেল চিকেনটো ৰখি থাকিব পৰা নাই খাই আছোঁ খাই থকা হাতেৰে কৰিছোঁ ভিডিঅ'